আপুনি কোনটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে? মই আম আদমি পাৰ্টিৰ গুৱাহাটী সমষ্টি লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিম। আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰা হৈছিলে এই যোৱা মাহৰ 8 তাৰিখে দিল্লী কেন্দ্ৰীয় ঘোষণা কৰিছিলে। আৰু আমি এতিয়া আমাৰ 3গৰাকী প্ৰাৰ্থী থাকিব অসমত। ডিব্ৰুগড়ত মনোজ জানোৱাৰ, শোণিতপুৰত ঋষিৰাজ কন্যা আৰু গুৱাহাটীত মই ডক্টৰ ভৱেন চৌধুৰী। আৰু আমাৰ এই প্ৰাৰ্থী ঘোষণাৰ পিছত বহুত চিন্তা চৰ্চাৰ পিছত দিল্লীত বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰিছে। আৰু প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে তেওঁলোকে দেখা গৈছে যে তেওঁলোকে গুৱাহাটী, শোণিতপুৰ আৰু ডিব্ৰুগড়ত তেওঁলোকে নতুন প্ৰাৰ্থীৰ মুখ দিছে। কাৰণ পুৰণা প্ৰাৰ্থীকেইজনে একো কাম কৰা নাছিল অসমৰ কাৰণে। তেওঁলোকৰ এইটো পলিচি বিজেপিৰ, তেওঁ চাই থাকিব তেওঁৰ অপনেণ্ট পাৰ্টীয়ে কি প্ৰাৰ্থী দিয়ে আৰু তাৰ পাছত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব। কাৰণ তেওঁলোকে চাবলৈ যে তেওঁলোকে যে যোৱাবাৰ যিখন প্ৰাৰ্থীয়ে কাম কৰা নাই, আমাৰ যি গুৱাহাটীত ওজা ডাঙৰীয়াই কাম কৰা নাই, ৰামেশ্বৰ তেলী ডাঙৰীয়াক ডিব্ৰুগড় সমষ্টিৰ মানুহে দেখা নাই, পল্লৱ দাসৰতো কামেই নাই একো। গতিকে যিহেতু নাই, গতিকে তেওঁলোকে সেইকাৰণে প্ৰাৰ্থী সলনি কৰি দিছে, ৰাইজক প্ৰতিদ্বন্দ্বী দিবৰ চেষ্টা কৰিছে যে আমাৰ কাম নকৰা প্ৰাৰ্থীসকলে আমি গুচাই আমি নতুন প্ৰাৰ্থী দিছোঁ, এইবাৰ আকৌ আমাক ভোট দিয়ক, বিজেপিক ভোট দিয়ক, এই কথা ক'বৰ কাৰণে তেওঁলোকে প্ৰাৰ্থী সলনি কৰে। কিন্তু আমি ৰাইজক সকীয়াই দিছোঁ, এইটো বিজেপিৰ পলিচি। তেওঁলোকে কাম কৰিব নালাগে, তেওঁলোকে সংখ্যা লাগে, সাংসদত তেওঁলোকৰ সংখ্যা লাগে, বিধানসভাত তেওঁলোকৰ সংখ্যা লাগে। কাম কৰে এজনেই, দিল্লীত কাম কৰে মোদী ডাঙৰীয়াই, অসমত কাম কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ সংখ্যা বঢ়াবৰ কাৰণে যিকোনো মানুহক থিয় কৰাই যাতে চাই, যাতে তেওঁলোকে সংখ্যা বঢ়াব পাৰে। আৰু আগৰ যি সাংসদে কাম কৰা নাছিলে তেখেতসকলক যাতে ক'ব পাৰে যে কাম কৰা নাই কাৰণে তেখেতক আঁতৰাই দিয়া হৈছে, আমি নতুন পাৰ্টি দিছোঁ, এইবাৰ আমি কাম কৰিম। শাসন বলবৎ হ'ব গৈ আছে, আন্দোলন কৰিলে গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছে। স্বয়ং ডিজিপিয়েও কৈছে যে আগৰ যাতে পূৰ্বৰ দৰে নহয় বুলি কৈছে। কি ক'ব আপোনালোকে? তাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰোঁ। এই বিৰোধিতা কৰি আমি দুদিন আগতে আমি ৰাষ্ট্ৰপতি মহোদয়লৈ এখন পত্ৰ লিখিছোঁ ৰাজ্যপালৰ জৰিয়তে। আৰু আমি যি আমাৰ ইয়াত যি প্ৰধানমন্ত্ৰী আহি আছে 9 তাৰিখে, এই প্ৰধানমন্ত্ৰীৰ দ্বাৰা আমি সাক্ষাৎ কৰি এই বিষয়ে জনাম। তাৰ বাবে আমি এপইণ্টমেণ্ট লৈছোঁ গভৰ্ণৰৰ থ্ৰুদি, অসমৰ গভৰ্ণৰ থ্ৰুদি এপইণ্টমেণ্ট লৈছোঁ। গতিকে আমি তাত জনাম যে অসমত যদি কা বলবৎ হয়, অসমৰ যি জনগোষ্ঠীয় বিন্যাস আছে, এই বিন্যাসত জটি পৰিব, অসুবিধা হ'ব। আৰু যিহেতু অসমৰ যি আমাৰ য়ংষ্টাৰ্ছ আছে, ডেকা ডেকেৰীসকলে, তেখেতসকলে সংস্থাপনৰ অভাৱ, মাটি বাৰী খোৱা লোৱাৰ অসুবিধা, এতিয়া আৰু নতুন মানুহ আমাৰ সংস্থাপিত কৰিব নালাগে। যিসকল আমাৰ অসমৰ ব্যক্তি অলৰেডি আমাৰ যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মক আমাক সংস্থাপনৰ ব্যৱস্থা কৰক, তাৰপিছত অন্য কথা চিন্তা কৰা হ'ব। খিলঞ্জীয়া মানুহক মাটি দিব নোৱাৰে, খিলঞ্জীয়া মাটি 1 কঠা মাটি দিওঁতে লাখ লাখ টকা ল'বলৈ ধৰিছে। গতিকে তেওঁলোকে খিলঞ্জীয়া মানুহক তেওঁলোকে যাতে মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰক। পিছলৈ বিদেশীৰ কথা চিন্তা কৰিব, পিছলৈ তেওঁলোকে কা বলবৎ কৰিব, এইটো হ'ব আমাৰ দাবী। আৰু আন্দোলন নকৰাকৈ অসমত কি পাইছে, আন্দোলন নকৰাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও জানে, তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল অসম আন্দোলনৰ লগত। তেওঁ আন্দোলন নকৰাকৈ অসমে কি পাইছে? আমি দ্বিতীয় তেলেঙ্গানাৰ কাৰণে আন্দোলন কৰিছিলোঁ অসমত, জেল খাটিছিলোঁ 2 মাহ। আমি খাটিছিলোঁ মাধ্যম আন্দোলনৰ কাৰণে, জেল খাটিছিলোঁ 2 দিন। আমি অসম আন্দোলনৰ কাৰণে জেল খাটিছিলোঁ আমি 10 দিন। প্ৰত্যেকজন অসমৰ ব্যক্তিয়েই এই আন্দোলনসমূহত যিসকল জড়িত হৈছে সকলে জেলত গৈছে। জেলত যাবলৈ আমি ভয় নকৰোঁ, আমাৰ কাম হ'ব লাগে। যদি আমি আন্দোলন কৰিব নালাগে, যদি আমি সৰ্বাত্ম সত্যাগ্ৰহ কৰিব নালাগে, যদি ৰাইজ আমি ডিজিপি ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ, কা বলবৎ নকৰিব। কা বলবৎ নকৰোঁ বুলি কোৱাৰ লগে লগে আমাৰ কোনো আন্দোলন নহয় অসমত, তেওঁলোকে চিন্তা কৰিব নালাগে। তেওঁলোকে কা যদি বলবৎ কৰে ডেফিনেটলি আন্দোলন হ'ব, ৰাইজে আন্দোলন কৰিবলৈ ৰেডি হৈ আছে। গতিকে আমাৰ অনুৰোধ ৰেচিপ্ৰকেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি প্ৰশাসনক ব্যৱহাৰ নকৰিব, ডিজিপিক ব্যৱহাৰ নকৰিব কথা ক'বৰ কাৰণে। ডিজিপিক তেওঁৰ ভাগে কাম কৰিবলৈ দিয়ক। আপুনি আপোনাৰ পলিটিক্স কৰক, কিন্তু ডিজিপি পলিটিক্সৰ মাজত সোমোৱাই নানিব। আপুনি ভুল কৰিছে। গতিকে আপোনাৰ যদি সাহস আছে, তেতিয়া আমি কা বলবৎ নকৰোঁ বুলি কওক। আমি অসমৰ ৰাজপথত নোলায়। আৰু যদি আপুনি কা বলবৎ কৰি মেলি জেদ ধৰে, তেতিয়া ডেফিনেটলি অসমৰ ৰাইজ ৰাজপথত ওলাই আহিব, তাৰপিছত দেখা যাব।